নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মুনমিছ পাকঘৰলৈ। আজি মই আপোনালোকৰ ওচৰলৈ কোনো ৰেচিপি লৈ অহা নাই। আচলতে মই লৈ আহিছো জুমকা। মই প্ৰায়ে বনাও আৰু বিক্ৰীও কৰো। আৰু 1 কেজি জুমকা মই আচলতে কাৰোবাক গিফ্ট দিম আৰু সেইকাৰণে মই বনাইছো। ভাবিছো আপোনালোককো দেখুৱাও মই এয়া জুমকা কেনেকৈ বনাইছো। এয়া খেদৰ হয় আৰু এনেকুৱা বাতি পায় আৰু এনেকৈ পকাই পকাই বনায়। আৰু মই এযোৰ জুমকা পিন্ধিও আছো, বহুত ভাল লাগে। আৰু আপোনালোকে পাৰিলে কাৰোবাক বেচিব পাৰিব বা গিফ্ট দিব পাৰিব আৰু আপোনালোকে নিজেও পাৰিব পিন্ধিব। এয়া চাওকচোন কিমান ভাল লাগে আৰু নিজৰ হাতেৰে কৰা বস্তু মানে বেলেগেই নহয় জানো। তেতিয়াহ'লে আহকচোন চাওঁ মই কেনেকৈ বনাইছো জুমকা। আৰু মোৰ চেনেলটো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।